এতিয়া যিকেইটা যাদু দেখিলে হঠাতে জুই জ্বলি অহাৰ সেইটা কোনো যাদু নাছিলে মই এনেও অকণমান অনুশীলন কৰিলোঁ তাৰ এনেই সাধাৰণ অকণমান বিজ্ঞান আছিলে আহকচোন সেই বিজ্ঞানটো কি জানো মই কি কৰিছিলোঁ প্ৰথম চিগাৰেটটো স্বতঃস্ফূৰ্তভাৱে জ্বলি যোৱা দেখাইছিলোঁ তাকে মানে সাধাৰণ চিগাৰেট লৈছিলোঁ আকৌ কৈছোঁ এইটো মাত্ৰ বৈজ্ঞানিক এটা ব্যৱহাৰিক পৰীক্ষাটো দেখুৱাবৰ কাৰণেহে চিগাৰেটটো লৈছোঁ আমি চিগাৰেট খাবলৈ কাকো উৎসাহিত কৰা নাই স্বাস্থ্যৰ কাৰণে হানিকাৰক মই চিগাৰেটৰ যিখিনি মুখৰ যিখিনি ধপাত থাকে সেই ধপাতখিনি উলিয়াই লওঁ উলিয়াই লৈছোঁ সেই ধপাতখিনি উলিয়াই লোৱাৰ পিছত সেই ধপাতখিনি আমি উলিয়াই লওঁ তাৰপিছত তাত আমি কি কৰিম অলপ তাত আমি অলপ পটাছিয়াম পাৰমেংগানেট দিম অলপ পটাছ যিটো আপুনি যিটো কেমিষ্ট্ৰি দোকানত পটাছ পাব সেই পটাছটো দি দিব পাৰে পটাছ অলপ দি দিম দি পেলাই তাত আমি কেইটোপালমান গ্লিচাৰিন আমাৰ যিকোনো কছমেটিক্সৰ দোকানত পায় গ্লিচাৰিন কেইটোপালমান গ্লিচাৰিন লৈ পেলাই তাত দি দিব লাগে তাত দি দিয়াৰ লগে লগে এইটো চাব নিজে নিজে এটা সময় চিগাৰেটটো জ্বলি যাব এনেকৈ অকণমান এক্টিং কৰি হাতখন ঘূৰাই মন্ত্ৰ চন্ত্ৰ মাতি দিলে এইটো এটা যাদু নিচিনা নিজে নিজে জ্বলি গৈছে চিগাৰেটটো নিজে নিজে জ্বলি গৈছে এইটো এটা সাধাৰণ পটাছিয়াম পাৰমেংগানেট তোমাৰ পটাছ আৰু গ্লিচাৰিন তাৰ মাজত আছে গ্লিচাৰল আচলতে তাৰ মাজত হোৱা যথেষ্ট তীব্ৰবেগী এটা জাৰণ বিক্ৰিয়া আৰু সেই তাৰ কাৰণে এইটো তাপৱৰ্তী বিক্ৰিয়া কেনে জ্বলি উঠে ঠিক আছে স্বতঃস্ফূৰ্তভাৱে জ্বলি যোৱা দেখাইছোঁ কিন্তু সাধাৰণতে হিটিভ আছিলে অলপ পটাছিয়াম পাৰমেংগানেট মই লৈছিলোঁ একেধৰণৰ বিক্ৰিয়াটোৱে হয় কিন্তু মই কেনেকৈ কৰিছিলোঁ দেখুৱাই দিম অলপ পটাছিয়াম পাৰমেংগানেট লৈছিলোঁ লৈ পেলাই তাত ওপৰত মই কাগজখন দিয়াকৈ কাগজখন মানে সৰু ফুটা কৰি লৈছিলোঁ এনেকৈ সৰু ফুটা কৰি লৈছিলোঁ ফুটা কৰি কাগজখনে এনেকৈ ঢাকি দিছিলোঁ ঢাকি দিয়াৰ পিছত তাতো মই অলপ গ্লিচাৰিন দি দিছিলোঁ ফুটাটো অলপ গ্লিচাৰিন দি দিছিলোঁ ফুটাটোৰ মাজে পটাছিয়াম পাৰমেংগানেট তেতিয়া নিজে জ্বলি আহিছে তাৰপিছত নিজে জ্বলি যাব গতিকে এইটো এখন এটা বিজ্ঞান ৰাসায়নিক বিক্ৰিয়া পটাছিয়াম পাৰমেংগানেট আৰু গ্লিচাৰিনৰ মাজত এটা আপোনালোকে কৰিব পাৰিব আৰু জানিব পাৰিব ভাল লাগিলে প্লিজ